গাড়ীত সকলোৱে উঠি ল'লোঁ আৰু আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু গাড়ী প্ৰায় ষ্টাৰ্ট দিছে কিন্তু এতিয়াও যোৱা নাই কিন্তু সকলোৱে সকলোকে বিচাৰ খোজা কৰিছে যে সকলো উঠিলেনে নাই আৰু এইফালে চব উঠা হৈ গ'ল। এতিয়া আমাৰ যাত্ৰা আৰম্ভ আৰু এবাৰ গাড়ী সকলোকে দেখুৱাই দিছোঁ ভালকৈ। এয়া মিষ্টাৰ বহিলেহি মোৰ লগত আৰু এতিয়া আমি লাহে লাহে আৰম্ভ কৰিছোঁ যাত্ৰা। আৰু এইফালে বৌকো দেখুৱাই দিছোঁ, আগৰ মানুহখিনিকো দেখুৱাই দিছোঁ আৰু আমি যিহেতু আহি পালোহি আৰু বস্তুখিনিও নোমোৱা হৈ গ'ল আৰু মাহঁতে এইফালে পাতি পাৰি বহিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই চাগে আৰু মোৰো ভালেই। মই চিম্পিজ ব্লগৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে দেখিছে আজি আহিছোঁ আমি পিকনিক খাবলৈ আৰু এইফালে আহিছে গুৰিয়া আৰু এতিয়া অকণমান আমি ওলাই আহিছোঁ, দেখুৱাম আপোনালোকক আগৰ পৰিস্থিতিখিনি। এতিয়া যাওঁ বেলেগ এটা কামত কৰি আহোঁ, তাৰপিছত দেখুৱাই আছোঁ আগলৈ। কি লাগে? ঘৰৰ পৰা সকলোৱে যিহেতু খাবলৈ বস্তু বনাই লৈ আহিছিলে কাৰণ ইয়াত আহি পাওঁতে পাওঁতে অকণমান সময় লাগিব সেইকাৰণে। আৰু আমিও এইফালে লৈ আহিছোঁ পুৰি, বুট ভাজি আৰু এইফালেও আছে কেইখনমান পুৰি কাৰণ এটা বাতিত অটা নাই আৰু তলত আছে আলু ভাজি আৰু চবেই আনিছে, সকলোৱে মিলা প্ৰীতি কৰি ভগাই মেলি খাইছোঁ। এতিয়া খাই মেলিলেও সকলোৱে লাগিছে চব্জি কটাত আৰু এইফালে চৌকা জুৰিবলৈ সাজু কৰি আছে। এটা চৌকা বহাইছে আৰু মই এইফালে বনখিনি অকণমান কাটি দিছোঁ আৰু এটা চৌকা ধৰিব লাগিব। এইফালে এতিয়া দালি সিজোৱাত লাগি আছোঁ আৰু এইফালে তেল মাৰিবলৈ ৰেডি কৰিছোঁ। বৰ্তমান জেলিৰ ভাগ বতৰা হৈ আছে ব্ৰেডৰ লগত, কাৰ তাত কিমানখিনি যায় ঠিক নাই, ভালকৈ অলপ কৰি আছোঁ। অলপ নাই, যা 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 যা, গেট আউট। অলপ চাই লোৱা নাই হা পিংকি, এই নাম কি হোৱা কাৰণে একো ক'ব নাই। চিম্বা অলপ চাই দিয়ক, ব্ৰেডৰ ভাগ বতৰা মানুহ। দেশী যোগাৰ, দিছ ইজ কল্ড দেশী যোগাৰ। এইফালে আমাৰ পিংকি ৰিম্পিয়ে পূৰা নাস্তাত লাগি গৈছে আৰু এয়া আহি পালে বাও আহিছে এইফালে খেতিৰ পৰা আৰু এয়া বৌহঁত সকলোৱে নাচি আছে আৰু ময়ো অকণমান আহি গ'লোঁ নাচিবৰ কাৰণে। আমাৰ লগত অহা সকলোৱে আহিলে আগতীয়াকৈ পাৰ্কত চাবলৈ, কিন্তু আমি সোমাব পৰা নাছিলোঁ যিহেতু ভাত ৰান্ধি আছিলোঁ আৰু এতিয়া বাহ ভিনদেউ আহিছিলে, সেই ভিনদেউকে গতাই থৈ আহিলোঁ। ভিনদেউৱে ভাতবোৰ চাব আৰু আমি গোটেইখিনি আহিছোঁ এতিয়া চাবলৈ। খুব ধুনীয়া পৰিৱেশ, চাওকচোন ওপৰৰ পৰা জুৰিটো বৈ আহিছে, ইমান ভাল লাগিছে দেখিবলৈ। ধুনীয়া অপূৰ্ব দৃশ্য চাওকচোন, ভাবাই নাছিলোঁ ইমান এনজয় কৰিম বুলি আহি নিজৰা পাৰত। আপোনালোককো দেখুৱাই গৈছোঁ মাজে মাজে আৰু আমিও এনজয় কৰি গৈছোঁ। সকলোখিনি কৰিব পৰা নাই, তথাপিও বহুতখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। এইফালে চব ফটো উঠাত ব্যস্ত। ৰিম্পি হাই এটা দি
এইফালে বিদ্যুৎ, এইফালে গুৰিয়া, চব ফটো তোলাত বিজি। এতিয়া মই অকণমান ফটো উঠি লওঁ। সময় যিহেতু বহুত হ'ল আৰু পাৰ্কৰ পৰা ওলাই ভাত পানী খোৱাত লাগিলোহি আৰু মই বহা নাই, সকলোকে ভগাই লৈছে। বা আছে, বৌ আছে আৰু দাদাহঁত আছে, কোনো খোৱা নাই, কিন্তু সিহঁতক বহুৱাই দিলোঁ খাবলৈ। সিহঁতে খাই আছে আৰু এইফালে চাওকচোন ওচৰৰ পাৰ্টিটোৱে খাই কৰি লৈ একদম ধুনীয়াকৈ নাচি বাগি ফূৰ্তি কৰি গৈছে শেষত। আমি লগত অকণমান এনজয় কৰিলোঁ আৰু এইফালে চবৰে গান মিক্স হৈ গৈছে। কোনে কি নাচিছে কোনো ক'ব পৰা নাই, মুঠতে নাচিহে আছে আৰু। নাগিন ডান্সত নাচিব লাগে, কি ডান্সত নাচিছে। ঘৰলৈ আহি থকাৰ সময়তে গাড়ীত সকলোৱে নাচি বাগি ফূৰ্তি কৰিলোঁ, খুবেই এনজয় কৰিলোঁ আৰু ফুল পইচা বছুল আছিলে আমাৰ পিকনিকটো এইবাৰ। খুবেই এনজয়মেণ্ট হৈছে আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে এনজয় কৰিলে, ভাল পালে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অল বটনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া সকলোখিনি ভিডিঅ' পাই থাকে। ধন্যবাদ।